নমস্কাৰ মোৰ এই বিশেষ অনুষ্ঠান গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ বিষয়বস্তু পুনৰ অসমীয়া মানুহৰ লাজ অসমীয়া মানুহৰ চিন্তা অসমীয়া মানুহৰ কৰ্মৰ প্ৰতি থকা ধাৰণা বিশ্বাস শ্ৰদ্ধা ভক্তি ইত্যাদি প্ৰথমে মই গ্ৰাফিক্স প্লেটত দেখুৱাইছো যে নিলাজ অসমীয়া আৰু খাৰখোৱা অসমীয়া প্ৰথমে খাৰখোৱাৰ কথাই কৈছো আমি খাৰখোৱা অসমীয়া খাৰ আমাৰ নিজা সৃষ্টি হয়তো পৃথিৱীত কতো পাবলৈ নাই আছে যদিও আমাৰ ধৰণৰে কলৰ পৰা খাৰ প্ৰস্তুত নকৰে খাৰ এবিধ শৰীৰৰ বাবে উপযোগী খাদ্য হজম শক্তি বঢ়ায় আৰু বিভিন্ন ধৰণৰ তাৰ গুণ আছে স্বাস্থ্যসন্মত গুণ আছে যেটো আমি সকলোৱে জানো এই খাৰ আমি বছৰ বছৰ ধৰি যুগ ধৰি শতিকা প্ৰাচীন ধৰি মানে আমি খাই আহিছো প্ৰস্তুত কৰি আহিছো এই খাদ্যৰ যোগেদি এই খাৰৰ যোগেদি আমাৰ এক যেটো উদ্ভাৱনী শক্তি আমাৰ যেটো বিজ্ঞান মনস্কতা হেয়া ওলাই পৰিছে কাৰণ ইমান এবিধ শৰীৰৰ বাবে উপযুক্ত খাদ্য আমি কিমান যুগৰ আগত যে তৈয়াৰ কৰিছিলো সৃষ্টি কৰিছিলো আমি হয়তো নিজেও নাজানো ইয়াৰ ইতিহাস সম্বন্ধে হয়তো আমাৰ কোনো অসমীয়া হয়তো আজিলৈকে বিচাৰ কৰি উলিয়াব পৰা নাই তেনেকুৱা এক উদ্ভাৱনী শক্তি থকা এই জাতিটো কিন্তু আজিৰ তাৰিখত এটা নিলাজ জাতি হৈ পৰিছে আমি অসমীয়াবোৰ সঁচাই নিলাজ নেকি হয়তো হয় আসলতে য'ত লাজ পাব লাগে তাত আমি অসমীয়াবিলাকে লাজ নাপাওঁ আৰু য'ত লাজ কৰিব নালাগে তাত আমি লাজ কৰোঁ কথাষাৰ পুনৰ কৈছো য'ত আমি লাজ পাব লাগে তাত আমি লাজ নাপাওঁ আৰু য'ত আমি লাজ কৰিব নালাগে তাত আমি লাজ কৰোঁ আৰু আটাইতকৈ ডাঙৰ কথা হ'ল আমি কামৰ ক্ষেত্ৰতে লাজ কৰোঁ কিছুমান কামৰ ক্ষেত্ৰত অসমীয়া মানুহৰ দৰে হয়তো কামৰ সৰুবৰ বিচাৰ কৰা শ্ৰমৰ মূল্য নবুজা জাতি হয়তো পৃথিৱীত আন কতো নাই পুনৰ কওঁ অসমীয়া মানে কেৱল আপোনাক কোৱা নাই নিজক কৈছো মোৰ পৰিয়ালক কৈছো আত্মীয় বন্ধু বান্ধৱ যিসকল আছে সকলোকে কৈছো এটা জাতিক কেতিয়া এনেকুৱা ধৰণৰ এটা অভিযোগ আনিব পৰা যায় যেতিয়া জাতিটোৰ আধাতকৈ বেছি সংখ্যক লোকে এনেকুৱা ধৰণৰ এটা বিশ্বাস ৰাখে বা তেনেকুৱা ধৰণৰ কৰ্মকাণ্ড তেওঁলোকৰ চিন্তা চেতনাত তেওঁলোকৰ কৰ্মকাণ্ডত প্ৰতিফলিত হয় তেতিয়া এটা জাতিক সেই কামটোক লৈ এনেকুৱা ধৰণৰে এটা অভিযোগ আনিব পাৰি বা এনেকুৱা ধৰণৰ এটা বিশেষণ দিব পাৰি যিদৰে আমি জানো যে পাঞ্জাবী সকলৰ নিচিনা কৰ্মোদ্যমী জাতি ভাৰতত খুব কমেই আছে যেনেদৰে আমি কওঁ বাঙালীসকলৰ দৰে সুসংস্কৃতিবান জাতি ভাৰতত খুব কমেই আছে কিন্তু সকলো বাঙালীয়েতো সুসংস্কৃতিবান নহয় সকলো পাঞ্জাবীয়েতো ইমান কৰ্মোদ্যমী নহয় কিন্তু তেওঁলোকৰ জাতিটোৰ আধা অংশতকৈ বেছি লোকে সেই কামখিনি কৰে বাবে তেওঁলোকক সেই অভিধাৰে বিভূষিত কৰা হয় আৰু আজি নিলাজ অসমীয়া বুলি এইটো কাৰণে ক'ব বিচাৰিছো যে আমাৰ অসমৰ অধিকাংশ লোকেই কিছুমান আমি কাম কৰোঁ যিটো নিলাজৰ দৰে পাপাই গাহৰি কাটে এই কথাষাৰ সামাজিক মাধ্যমত সাংঘাতিক ধৰণেৰে বিয়পি পৰিছিল কেইদিনমান পূৰ্বে এতিয়াও চৰ্চাৰ বিষয় অসমৰ এটা প্ৰতিষ্ঠিত বিখ্যাত টেলিভিছন চেনেলৰ এটা ৰিয়েলিটি শ্ব'ত এগৰাকী কিশোৰী নাচনীয়ে এই কথাষাৰ কৈছিল যেতিয়া আধৰুটাই এংকৰে সুধিছিল যে তোমাৰ দেউতাই কি কৰে ছোৱালীজনীয়ে কৈছিল বিজনেছ কৰে তাৰ পিছত পুনৰ যেতিয়া আধৰুটাই সুধিলে যে কি বিজনেছ ছোৱালীজনে গৰ্বৰে কৈছে প্ৰচণ্ড গৰ্বৰ আৰু আত্মবিশ্বাসেৰে কৈছে যে পাপাই গাহৰি কাটে আৰু তাৰ পিছত হাঁহিৰ ৰোল ভিডিঅ'টোত দেখুওৱা মতে বহুতে কৈছে এইটো এডিটিং কৰিছে নাজানো কিমান দূৰ সঁচা কিন্তু যোৱা 10-12 বছৰ টেলিভিছনত কাম কৰা মানুহ হিচাপে জানো এয়া এডিটিং নহয় হাঁহিছে তাইৰ লগৰ নাচনী কেইগৰাকীয়ে হাঁহিছে তাইৰ লগত বাদ্যসংগত কৰা ঢুলীয়া পেপুৱৈ বাহিবাদকসকলে সকলোৰে মুখত এটা মিচিকি হাঁহি সেই হাঁহিটোক বহুতে বিশ্লেষণ কৰিছে এয়া ইটিকিকৰ হাঁহি আৰু তাৰ পিছতে ছ'চিয়েল মিডিয়াত সেই কিশোৰীগৰাকীৰ সপক্ষত মন্তব্যৰ জোৱাৰ উঠিল ভাল কথা সকলোৱে তাইক ছাপোৰ্ট কৰিছে এটাই কথা কৈছে যে পাপাই গাহৰি কাটে বুলি কৈ ছোৱালীজনী একো দুখ কৰা নাই গাহৰি কটাটো এটা ব্যৱসায় গতিকে ছোৱালীজনীক সন্মান দিয়া উচিত আহক আমি ভোট দিওঁ তেওঁক জিকাওঁ এনেকুৱা ধৰণে মন্তব্য কৰা হৈছে ঠিক আছে সকলো ঠিক আছে কিন্তু এটা কথা ভাবক যিসকল ভিডিঅ'টোত দেখুৱা যিসকল তাইৰ লগৰ নাচনীয়ে
হাঁহিছিল, যিসকল ধুলিয়াই হাঁহিছিল বা সেই সময়ত হয়তো সম্প্ৰচাৰ হোৱা সময়ত বহু দৰ্শকেও হাঁহিব পাৰে, আমি দেখা নাই। সেই হাঁহি কেৱল তেওঁলোকৰ নেকি? আপুনি মই তেনেকুৱা কাম নাই কৰা বুলি আপোনালোকে ডাঠি ক'ব পাৰিবনে? আমি কৰিছোঁ। হয়তো এই ছোৱালীজনীৰ ক্ষেত্ৰত আমি তাইৰ পক্ষত লৈছোঁ, তাইৰ দুখখিনি আমি বুজি পাইছোঁ, তাইক ইটিকিং কৰা বুলি আমি ধৰি লৈছোঁ, কিন্তু তেনেকুৱা ইটিকিং আপুনি মই আমাৰ দৰে অসমীয়াই বাটে ঘাটে কৰি থাকোঁ। সেই কৰি থকাৰ কাৰণটো হৈছে আমি শ্ৰমৰ মূল্য নুবুজোঁ। অসমীয়া শ্ৰমক আচলতে মূল্য দিব নোখোজে বা নাজানে। সেইকাৰণে হয়তো আমি এনেকুৱা ধৰণৰ কামবোৰ কৰিব পাৰোঁ। আমাৰ কিছুমান সৎ কাম কৰিবলৈ লাজ লাগে, বিৰাট লাজ লাগে। আমি কিছুমান কাম কৰিবলৈ আমি লাজ নকৰোঁ, কিন্তু সৎ কিছুমান কাম, সেই সৎ কামৰ যোগেদি দুপইচা অৰ্জন কৰিবলৈ আমাৰ লাজ লাগে, কিন্তু আমি ঘোচ খাবলৈ লাজ নকৰোঁ, আমি দুৰ্নীতি কৰিবলৈ লাজ নকৰোঁ, আমি আনক ঠগি খাবলৈ লাজ নকৰোঁ। পুনৰ আহিছোঁ ছোৱালীজনীৰ পাপাই গাহৰি কাটে বুলি কোৱা প্ৰসংগলৈ। এতিয়া আপুনি ভাবক, সেই ছোৱালীজনীক যে বাকীখিনিয়ে যে হাঁহিছে, সেই হাঁহি কেতিয়াবা আপোনাৰ মুখৰ পৰা ওলাইছেনে নাই? কথাষাৰ এনেকুৱা, সেই হাঁহিটো আচলতে প্ৰত্যেকজন নীলাজ অসমীয়াৰ হাঁহি। এইকাৰণে কৈছোঁ, আমি কিমানজনে গাহৰি কটা মানুহজনক, ঠেলা চালকজনক, ৰিক্সা চালকজনক আমি সন্মানৰ দৃষ্টিৰে চাবলৈ শিকিছোঁ। এবাৰ নিজক সোধক। আন 10জনক আপুনি লক্ষ্য কৰক, যেতিয়া চহৰত যাব ৰিক্সা চালকজনক, ঐ ৰিক্সা এইফালে আমুকত যাওঁ, কেতিয়াবা কয়নে ৰিক্সা চালকজনক, দাদা ক'ত যাব? এফালে যাওঁ ব'লকচোন, কিমান ল'ব? ভালদৰে দৰদাম কৰেনে? আমাৰ মুখত তয় হয়। উবেৰ চালকজনৰ ক্ষেত্ৰতো, অটো চালকজনৰ ক্ষেত্ৰতো আমাৰ তেনেকুৱা ব্যৱহাৰ হয়, যেন তেওঁলোকে সাংঘাতিক কিবা সৰু কাম এটা, বেয়া কাম এটা কৰিছে, যাৰ কাৰণে আমি চিধা তয় ময়লৈ গুচি যাওঁ। ফুটপাথৰ ব্যৱসায়ীজনক আপুনি যেতিয়া দৰদাম কৰে, ঐ কিমান ল'বি? হয়তো আপুনি নক'ব পাৰে, মই পুনৰ কৈছোঁ, কেৱল কোনোবা এজনৰ কথা কোৱা নাই, সামগ্ৰিকভাৱে আধাতকৈও বেছি মানুহে কৰে এইটো কাম। ঐ কিমান ল'বি? তই ইমান বেছি লৈছ, দে কমত দে। সেই একেজন মানুহে যেতিয়া কিন্তু শ্বপিং মলত একেকেইটা বস্তুৱে বজাৰ কৰিবলৈ যাব, তাত ধুনীয়াকৈ চুট টাইপ পিন্ধি থকা ল'ৰা ছোৱালীকেইটাক ক'ব যে ভণ্টি এই বস্তুটোৰ দাম কিমান? তাত ল'ৰাজনক সুধিব যে দাদা আমুকটো বস্তু ক'ত আছে, দেখুৱাই দিব নেকি? কাম একেই। ফুটপাথত যিজনে ব্যৱসায় কৰিছে তেওঁৰ কাম একেই, গ্ৰাহকক বিক্ৰী কৰা। শ্বপিং মলত ধুনীয়া ড্ৰেছ পিন্ধি আদৰি সাদৰি নিয়া মানুহজনৰো কাম একেই, গ্ৰাহকক বস্তু বিক্ৰী কৰা। কিন্তু আমাৰ চিন্তাধাৰাত সোমাই আছে যে ফুটপাথৰ মানুহটোক মই এনেদৰে ক'ব লাগিব। এবাৰ ভাবক, আপুনি দামী ৰেষ্টুৰেণ্ট এখনত যেতিয়া আপুনি বা পৰিয়ালৰ লোকৰ সৈতে খাবলৈ যায়, বন্ধু বান্ধৱৰ সৈতে খাবলৈ যায়, তেতিয়া ৱেইটাৰজনক মাতিব। ৱেইটাৰজনে যেতিয়া আপোনাক মাতি সুধিবহি, ছাৰ বা মেম কি খাব, মেনুখন আগবঢ়াই দিব, আপুনি ধুনীয়াকৈ ক'ব আমুকটো লৈ আহা বা আমুকটো লৈ আহক, আমুকটো এনেকৈ। কিন্তু আপুনি যেতিয়া কোনোবা এখন সাধাৰণ হোটেলত, ৰেষ্টুৰেণ্টত খাবলৈ যাব, সৰু ল'ৰা এটাই যেতিয়া হাফ পেণ্ট এটা পিন্ধি বা কিশোৰ এজনে বা ডেকা ল'ৰা এজনে আহিব সাধাৰণ ড্ৰেছ পোছাক এটা পিন্ধি, চিধা কোৱাহে এফালে লৈ আনচোন। সৰু ল'ৰা হ'লেতো ক'ব নালাগে, ঐ পোৱালি এইফালে আহ, কিন্তু কামটোতো একেই। ইজনে ডাঙৰ ৰেষ্টুৰেণ্টত এচিত কাম কৰিছে, বিলাসী খাদ্য বস্তু আছে, ইয়াত বাৰু সহজ সৰল কম দামী অলপ বস্তু আছে, কিন্তু কামটো দুইটাৰে একেই। কিন্তু এজনক ক'ত তই, এজনক ক'ত তুমি, এজনক ক'ত আপুনি, এজনক কৈ এফালে আহ। কিয় এনেকুৱা ধৰণৰ মানসিকতা? এই মানসিকতাটোৱে আচলতে ফুটাই তুলিছে। আমি এতিয়াও শ্ৰমক মূল্য দিবলৈ শিকা নাই, আমি শ্ৰমৰ মূল্য বুজা নাই। অসমীয়া শ্ৰমক মূল্য দিব হয়তো নোখোজে বা বহুতেই নাজানে। আমি কামৰ সৰু বৰ বিচাৰ কৰোঁ। গতিকে পাপাই গাহৰি কাটে বুলি কোৱা সেই সহা ছোৱালীজনীক, অকল যিসকলক আমি দেখিছোঁ ভিডিঅ'টোত তেওঁলোকে সহা নাই, আমাৰ মানসিকতাত তেনেকুৱা ধৰণৰ এটা আছে। নিজৰ এটা উদাহৰণ দিওঁ। মই যেতিয়া স্কুল কলেজত পঢ়ি আছিলোঁ, মোৰ ঘৰ দুলীয়াজানত, সেই এলেকাটোত কেইবাখনো বজাৰ বহে, সাপ্তাহিক বজাৰ। আমাৰ ঘৰত যেতিয়া বছৰি 2টা বা 3টা গাহৰি পোহা হয়, সাধাৰণতে গাহৰি বেপাৰীক মই গোটাকে বিক্ৰী কৰিবলৈ নিদিওঁ, কাৰণ তেতিয়া 4,000 টকাৰ গাহৰিটোত তেওঁলোকে 3500 টকা দিব, 500 টকা লোকচান হ'ব। মই যেতিয়া স্কুল কলেজত পঢ়ি আছোঁ, তাৰ সলনি গাঁৱৰ কোনোবা এজন মানুহক লগত লওঁ, গাহৰিটো তেওঁ মাৰে, তেওঁৰ লগত মই বিক্ৰী কৰিবলৈ যাওঁ, তেওঁক 100 টকাৰ এটা হাজিৰা দিওঁ, মাংস অলপ দিওঁ আৰু কিবা বস্তু দিওঁ। আজিৰ পৰা মোটামুটি 20ৰ পৰা 25 বছৰ আগৰ কথা কৈ আছোঁ।
মই তেনেকৈ বিক্ৰী কৰিবলৈ যাওঁ এবাৰ গৈছোঁ লগত বিক্ৰী কৰি বহি আছোঁ বজাৰত সাপ্তাহিক বজাৰত সেই সময়তেই ভাল চাকৰি কৰা দেউতাৰ বন্ধু এজন আহিল দেউতাৰ বন্ধুজনে মাংস ল'বলৈ মোৰ ওচৰলৈ আহিও গুচি গ'ল তেওঁৰ মুখত মই যেতিয়া তেওঁক সম্বোধন কৰি মাতিলোঁ তেওঁৰ মুখত এক ধৰণৰ বেলেগ ধৰণৰ অকণমান অশান্তিৰ অসন্তুষ্টিৰ সংকোচৰ এটা ছবি দেখা গৈছিল যিখন ছবি মই আজি অতি কমে 23 বছৰ আগৰ কথা 23 বছৰ দিন ধৰি মই এতিয়াও পাহৰিব পৰা নাই সেইটো হৈছে আমাৰ মানসিকতা তেওঁ হয়তো ভাবিছে যে মোৰ বন্ধুৰ ল'ৰাটোৱে বজাৰত আহি গাহৰি মাংস বিক্ৰী কৰিছেহি মইনো আৰু কেনেদৰে চিনাকি দিম ইয়াত যদি মোক ৰাজহুৱাকৈ মাতি দিয়ে সকলোৰে সন্মুখত তেনেকুৱা ধৰণৰ সেই সময়তে মোৰ লগৰ নেপালী বন্ধু এজন আৰু এজন বাঙালী বন্ধু তেওঁলোকে সেই সাপ্তাহিক বজাৰত এজনে বিস্কুট বিক্ৰী কৰি গৈ দেউতাকৰ ফেক্টৰীৰ পানী এজনে ঘৰৰে শাক পাচলি বিক্ৰী কৰে দুইজন এতিয়া নিজৰ নিজৰ ক্ষেত্ৰত প্ৰতিষ্ঠিত নেপালীজন এতিয়া PhD ডিগ্ৰীধাৰী এখন কলেজত চাকৰি কৰা অংশকালীন হিচাপে আৰু তেওঁ নিজাকে এটা ইনষ্টিটিউট আছে আৰু বাঙালীজন এজন এতিয়া ভাল ব্যৱসায়ী হোলচেলৰ ব্যৱসায়ী একই খোৱা বস্তু খাদ্য বস্তুৰ কৰে এটা কথাটো হ'ল তেওঁলোকে যেতিয়া বজাৰত বিক্ৰী কৰি থাকে ময়ো কেতিয়াবা ল'বলৈ যাওঁ ভাল লাগে লগৰজনে পাৰিছে কিয় নোৱাৰিম এনেকুৱা ধৰণৰ মনত ভাৱ এটা আহে মই পিছলৈ যেতিয়া ঘৰৰ হাঁহ কুকুৰা চাউল বা কেতিয়াবা তেজপাত শাক পাচলি লৈ একেলগে বজাৰলৈ যাওঁ প্ৰথম দুদিনমান লাজ লাগিছিল সঁচা কথা কৈছোঁ লাজ লাগিছিল কোনোবাই দেখিব লগৰবিলাকে জুকাব পিছদিনাখন স্কুল কলেজত কি কৰি আছ এনেকুৱা ধৰণৰ মনত ভাৱ এটা আহিছিল কিন্তু সিহঁত দুজনে মোক সাহস দিছিল যে আমিও কৰিছোঁ তইও পাৰিবি একো লাজৰ কথা নহয় আৰু ইন্টাৰেষ্টিং কথা যে মোৰ তেতিয়া কিছুমান লগৰ বা আত্মীয় স্বজন বা কোনোবা চিনাকি মানুহে মোক কিন্তু সোধে তইনো কিয় বজাৰলৈ যাব লাগে বস্তা এখন পাৰি হাঁহ কুকুৰা কিটা বিক্ৰী কৰিব লাগে কিন্তু সেই একেলগতে মোৰ লগত পঢ়া সেই নেপালী বা বাঙালীজনক কোনেও সোধা নাছিল এয়াই হৈছে অসমীয়াৰ মানসিকতা মোক দেখিলে লাজ কৰিছিল মাতিবলৈ মই কিন্তু এতিয়াও গৌৰৱেৰে কওঁ যে হয় মই গাহৰিও বিক্ৰী কৰি পাইছোঁ শাক পাচলিও বিক্ৰী কৰি পাইছোঁ তাত লাজৰ কোনো কথা নাই হয়তো সব ঠিকে থাকে থকা হ'লে সেইবিলাকে কৰি থাকিলোহেঁতেন সময় আৰু পৰিস্থিতি অনুযায়ী ট্ৰেকটো সলনি হ'ল গতিকে কৈছোঁ যে এই আমাৰ অসমীয়া মানুহৰ এই মানসিকতাটো যেতিয়ালৈকে থাকিব শ্ৰমক মূল্য দিব নোখোজা শ্ৰমৰ মূল্য নুবুজা যেতিয়ালৈকে আমাৰ অভ্যাসটো থাকিব তেতিয়ালৈকে কিন্তু আমাৰ উন্নতি নহ'ব আৰু এটা সৰু উদাহৰণ দিওঁ মোৰ চিনাকি এজন লোক অসমৰ এখন জিলাৰ হয় মই নকওঁ জেগাডোখৰ তেওঁ নাপিত কৰে তাৰ আগতে তেওঁ কিবা এটা কাম কৰিছিল যিটো কাম কৰি তেওঁ 7,000 পৰা 8,000 মান টকা উপাৰ্জন কৰিছিল কিন্তু তেওঁ নচলা কাৰণে তেওঁ হেখলৈ চুলি কাটিবলৈ শিকি সেই জিলাখনৰ সদৰ ঠাইত এখন সেলুন খুলিলে যিখন সেলুনত মই চুলি কাটিছিলোঁ প্ৰায় 2 মাহমান কাটিছোঁ চুলি দাড়ি তেওঁ মোক এদিন এখাৰ কথা ক'লে যেতিয়া তেওঁৰ লগত আন্তৰিকতাৰে কথা পাতিলোঁ হায়াৰ সেকেন্ডাৰী পাছ ল'ৰাটো তেওঁ ক'লে যে এই কামটো কৰি মই মাহে এতিয়া 12,000 পৰা 15,000 টকা ইনকাম কৰোঁ আজি 3 বছৰ হ'ল কাম কৰাৰ কিন্তু দাদা এটা কথা কওঁ বৰ দুখত যে এজনী ছোৱালী চাইছিলোঁ যাৰ লগত মোৰ প্ৰেমৰ সম্পৰ্ক আছিল বিয়া কৰাম বুলি ভাবিছিলোঁ মই এই সেলুনৰ কামটো কৰিবলৈ লোৱাৰ লগে লগে তাইৰ মনটো অকণমান কুচ খাইছিল হলেও তেওঁ মোলে মন আছিল কিন্তু তেওঁ ঘৰখনে মোক বিয়া দিবলৈ অমান্তি হ'ল কিয় তাৰ আগতে কিন্তু 7-8,000 টকা কাম কৰি আছিল ছোৱালীজনৰ লগত সম্পৰ্ক আছিল ল'ৰাটোৰ ঘৰখন মান্তি আছিল বিয়া দিব কিন্তু যেতিয়া তাতকৈ দুগুণ টকা ইনকাম কৰিছে কিন্তু নাপিত সেই কাৰণে ছোৱালীক বিয়া নিদিয়ে মোৰ এজন বন্ধুৱে বাঙালী সম্প্ৰদায়ৰ এজন বন্ধুৱে এখন কলেজৰ পৰা পঢ়া শুনা শেষ কৰাৰ পিছত তেওঁ এখন সেলুন খুলি চুলি কাটিবলৈ আৰম্ভ কৰিছিল তাক লগৰবিলাকে জুকাই নাপিত বুলি 2 বছৰমান কৰাৰ পিছত কিছু টকা পইচা গোটোৱাৰ পিছত সেই সেলুনখনকে তেওঁ নাম দিলে পাৰ্লাৰ আগফালে ধুনীয়াকৈ গ্লাছ লগাই দিলে এটা সৰুকৈ AC লগাই দিলে ভাল ভাল চকী কেইখনমান আনিলে ভিতৰত গ্লাছ ফিটিং কৰি দিলে কাম কিন্তু একেখিনিয়ে কৰে লগালগ তেওঁৰ ষ্টেটাছ বাঢ়ি গ'ল তথাকথিত ষ্টেটাছ বাঢ়ি গ'ল বেলেগৰ দৃষ্টিত তেওঁ তেতিয়া পাৰ্লাৰৰ মালিক কাম কিন্তু একেকিটাই কৰে তেতিয়া কোনেও নকৰে এজন নাপিত হয় বুলি নুজুকায় বিয়া সবাহতো গ'লে তেওঁক মানে সমাজৰ ৰাজহুৱা অনুষ্ঠানটো গ'লে তেওঁক সবেই কয় মানে তো পাৰ্লাৰৰ মালিক কিন্তু তাৰ আগতে নাপিত আছিল সেয়াই হৈছে আমাৰ মানসিকতা সেই মানসিকতা অসমীয়া মানুহে যেতিয়ালৈকে সলনি কৰিব নোৱাৰিব তেতিয়ালৈকে আমি ভাবিব লাগিব যে অসমীয়া মানুহে য'ত লাজ কৰিব লাগে তাত লাজ নাপায় আৰু য'ত লাজ কৰিব নালাগে তাত আমি লাজ কৰোঁ আমি সেই ৱেটাৰটোক সৰু হোটেল এখনত কাম কৰা ৱেটাৰটোক আমি তয়মকে ক'বলৈ ফুটপাথত থকা মানুহজনক তয়মকে ক'বলৈ আমি লাজ নকৰোঁ কিন্তু আমি ভাল কাম এটা কৰিবলৈ হট কাম এটা কৰিবলৈ আমি লাজ কৰোঁ সেইকাৰণে কৈছোঁ নিলাজ অসমীয়া খাৰ খোৱা অসমীয়া অন্তত নিলাজ হোৱাটো অনুচিত লাজ কৰক সেই স্থানত কৰক য'ত লাজ কৰিব লাগে অন্যথা
আমাৰ কিন্তু অধপতন, আমাৰ কিন্তু পতন নিশ্চিত। এটা কথা ঠিক যে ব্যৱসায় কৰিবলৈ ধৈৰ্য কম অসমীয়াৰ, একেবাৰে ধৈৰ্য কম সময়ত অধিক লাভ লাগে অসমীয়াক। আমি সেইটো সকলোৱে জানো, আমাৰ চাগে এইটো জাতিগত এটা স্বভাৱ হৈ পৰিছে। স্বজাতিৰ লোকক আমি কিন্তু বিশ্বাস নকৰোঁ, স্বজাতিৰ এজনৰ উন্নতি কিন্তু আমি দেখিব নোৱাৰোঁ। অসমীয়া এটা কেঁকুৰা জাতি, সঁচা কথা। স্বজাতিৰ লোকক আমি বিশ্বাস নকৰোঁ। অসমীয়া ল'ৰা এটাই কিবা এটা ব্যৱসায় কৰিবলৈ লৈছে, চাব তাক উৎসাহ দিয়া মানুহ খুব কম, তাক সদায় ঋণাত্মক কথা কৈ তেওঁক সেই কামটোৰ পৰা আঁতৰাই নিয়া মানুহ বেছি। তাৰ সমান্তৰালভাৱে যিসকল অসমীয়া ক্ৰেতা থাকে, অসমীয়া লোকজনৰ ওচৰলৈ যাবলৈ যেন কিবা এটা লাজ কৰে। তেওঁ যদি ভাল বস্তু এটা আনিছে তেওঁৰ পৰা নাযায়, বেলেগ সম্প্ৰদায়ৰ ব্যৱসায়ীৰ ওচৰত গুচি যায়। এই কথাটো এইটো কাৰণে কৈছোঁ যে আমি ক'ৰবাত বিশ্বাস হেৰুৱাই পেলাইছোঁ নেকি? আমাৰ মনত ধাৰণা উঠি গৈছে নেকি যে অসমীয়া মানুহে ব্যৱসায় কৰিছে, ই বেয়া বস্তুৱেই দিব, গতিকে আমি তেওঁৰ ওচৰলৈ নাযাওঁ। এই চিন্তাধাৰা, এই মানসিকতা আমি সলনি কৰিব লাগিব। এজনে যদি অকণমান উন্নতি কৰিছে, আমি তেওঁক সেই উন্নতিৰ পথলৈ যাতে আৰু আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমি মানসিকভাৱে তেওঁক শক্তি যোগাব লাগিব। সেইখিনি কৰা উচিত। অন্যথা আমি সঁচাকৈয়ে অসমীয়া এটা কেঁকুৰা জাতি হৈ থাকিম। যেতিয়ালৈকে আমি আত্মসমালোচনা নকৰোঁ, যেতিয়ালৈকে আমি নিজক নুশুধৰাওঁ, যেতিয়ালৈকে আমি ইজনে সিজনক উৎসাহ দিব নাজানো, তেতিয়ালৈকে কিন্তু আমি এটা কেঁকুৰা জাতি হৈ থাকিম। আৰু সেইকাৰণে কৈছোঁ, অসমীয়া সঁচাকৈয়ে নীলাজ। আমি এই নীলাজ হোৱাৰ পৰা আমি অকণমান ক'ৰবাত লাজ কৰিবলৈ শিকিব লাগিব, আৰু পৰাপক্ষত ক'ৰবাত আমি নীলাজ হ'ব লাগিব। নীলাজ হ'ব লাগিব সৎ কামবিলাকৰ কাৰণে, আৰু লাজ কৰিব লাগিব বেয়া কামৰ কাৰণে। তেতিয়াহে আমি উঠাব পাৰিম। পুনৰ এনে গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ মাজলৈ আহিম। আগতেও কৈছোঁ, আজিও কওঁ, দিন বাৰ আৰু সম্প্ৰচাৰৰ সময় কোনো ঠিক নাই, কিন্তু মনত ৰাখিব, যেতিয়াই আহিম এটা গুৰুত্বপূৰ্ণ বিষয়হে লৈ আহিম। চাই থাকিব নিউজ নাও। ধন্যবাদ। এটা ভগা পজাসদৃশ ঘৰটোৰ চালবেৰসমূহ জহি খহি গৈছে। বাহিৰে বেৰা দিয়া আৰু কেইখনমান টিনেৰে চালি দিয়া ঘৰটোৰ সন্মুখভাগত কন্দনৰত অৱস্থাত তিনিগৰাকী বাই ভনী। 5 বছৰ পূৰ্বে পিতৃৰ মৃত্যুৰ পিছত পৰিয়ালটোক ভৰণ পোষণ দি আছিল মাতৃগৰাকীয়ে। কিন্তু 2 মাহ পূৰ্বে মাতৃগৰাকীকো নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিয়াৰ পিছত কাল অমানিশা নামি আহে পৰিয়ালটোলৈ। মাতৃৰ বিয়োগৰ কিছুদিন পিছতেই কৰোনাৰ আতংকৰ বাবে দেশজুৰি কৰা হ'ল লকডাউন। এনে সময়ত পিতৃ মাতৃ চাই নথকা তিনি বাই ভনীৰ পৰিয়ালটোলৈ নামি আহিছে বহু বিপৰ্যয়। খাদ্য সামগ্ৰী আৰু তীব্ৰ আৰ্থিক সংকটত ভুগিছে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত মালৈবাৰীৰ হীৰাপাৰাৰ পিতৃ মাতৃহীনা তিনি বাই ভনী। দেউতা ঢুকাইছে, এতিয়া আমি চলিবলৈ উপায় নাই। কোনো ধন উপাৰ্জনকাৰী সদস্য নথকাত পৰিয়ালটোলৈ চৰকাৰী সাহায্যৰ দাবী কৰিছে অঞ্চলটোৰ একাংশ স্থানীয় লোকে। আজি ভাইটো মৰিব 5 বছৰ হ'ল, আৰু মাকে ঢুকালে 1.5 মাহ চলি আছে। এতিয়া ছোৱালীকেইটা আৰু এই ভাইটোৰ লগতে আছে, উপায়ে নাই। ছোৱালীকেইটাক কি কৰি দি চলিব? কোনো হৃদয়বান ব্যক্তিয়ে তিনি বাই ভনীক সহায় কৰিব বিচাৰিলে যোগাযোগ কৰিব পাৰে 9678820972 নম্বৰত। আমাৰ দাদা আছিল, দাদাও ঢুকাল, এতিয়া বহু ঢুকাল। এতিয়া মই আৰু মানে ৰাখিছোঁ, আৰু যিহেতু আৰু কোনো নাই, এতিয়া যিখিনি পাৰোঁ মই নিজ হেৰি দি কৰ্ম দি ৰাখিম বুলি আৰু হেৰি কৰিছোঁ। আৰু কোনোবা যদি কিবা সাহায্য কৰে সেইটো লোৱাৰ কাৰণেও প্ৰস্তুত আছোঁ আমি, কিন্তু মোৰ ছোৱালীৰ দৰে মানে মই হেৰি কৰি আছোঁ বৰ্তমান, সেই হিচাপতে ৰাখিছোঁ। আৰু সোণাপুৰৰ পৰা নাৰায়ণকৰ অসম সংবাদ। অসম সংবাদ, আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ। सालों से बस एक ऐसे केस की तलाश थी
जिससे समाज के कीड़े और मेरे प्रमोशन का रास्ता दोनों एक साथ साफ हो जाए। फिर एक केस हाथ लगा और हाथ लगे वो कीड़े जिनकी जड़ ढूंढते ढूंढते न जाने मैं किस जुर्म की दलदल में आ गिरा। শ্ৰমিক এক্সপ্ৰেছৰ পৰা বিভিন্ন স্থানত নামি পলাইছে বহিৰাজ্যৰ পৰা অহা বহু লোক। কেমেৰাত ধৰা পৰিল চেইন টানি ৰেল ৰখাই একেলগে 10 পৰা 15 জনীয়া এটা দল পলোৱাৰ এই ভয়ংকৰ দৃশ্য। শনিবাৰে অসমলৈ আহি থকা শ্ৰমিক এক্সপ্ৰেছৰ চেইন টানি ৰখাই এইদৰে পলায়ন কৰে বহিৰাজ্যৰ পৰা অহা এইসকল লোকে। ৰেলখনত অহা 9 গাঁৱৰ এজন যুৱকে মোবাইল কেমেৰাত বন্দী কৰে এই দৃশ্য। নিউ জলপাইগুৰি আৰু আলিপুৰদুৱাৰৰ মাজৰ কোনো এক ঠাইত এইদৰে ৰেলৰ পৰা পলাই এই লোকসকল। লক্ষণীয় যে অসমলৈও ৰেলেৰে হাজাৰ হাজাৰ লোক এতিয়াও আহি আছে আৰু অসমতো এনে ঘটনা সংঘটিত হোৱা নাই বুলি আপুনি বুকু ডাঠি ক'ব নোৱাৰে। এনে হলে পৰিস্থিতি কি হ'ব গৈ পাৰে ভাবিবলৈকে এতিয়া ভয় লাগিব আপোনাৰো। প্ৰথমতে সকলো অসমবাসী ৰাইজকে আকৌ এবাৰ নমস্কাৰ জনাইছোঁ। মোৰ ভিডিঅ'টো অকণমান গুৰুত্ব দি শুনে যেন, কাৰণ মই বহুত মই নিজেও কষ্ট পাইছোঁ আৰু যিখিনি মানুহ ইয়ালৈ আছেহি বাহিৰত সেইখিনিতো সকলো বেছিভাগ মানুহে কষ্ট পাইছে। চ' কিছুমানৰ খাবলৈ নাই, কিছুমানৰ ডিউটি নাই, মানে খাবলৈ অসুবিধা হৈছে। হয়, ঘৰৰ পৰা হ'লেও মই কৈছোঁৱে, ঘৰৰ পৰা হ'লেও অকণমান কিবা এটা সুবিধা লৈ পেলাই হ'লেও বা যেনেকৈ হ'লেও আপোনালোকে যদি ৰুমত আছে ৰুমত থাকক। বাৰে কৈছোঁ, কিছুমানে ভিডিঅ' শ্বেয়াৰ কৰিছে, কিছুমানে চাওক মোৰ এইটো প্ৰফিটৰ কাৰণে মই কোৱা নাই, মোৰ বেয়া লাগিছে কাৰণে মই মোৰ ফালৰ পৰা যিখিনি মই সহায় পাৰিছোঁ সহায় কৰিছোঁ। কিন্তু আৰু ভিডিঅ' যোগেদিও মই, কাৰণ ইয়াতে চেন্নাই অসম ভৱন মানে মই একদম ওচৰতে থাকোঁ, কৈছোঁ নাই, একদম ওচৰতে। মোৰ নিচিনা আৰু দূৰে চেন্নাই বহুত ডাঙৰ এৰিয়া, চেন্নাই তামিলনাডু, তো সকলোৱে জানে ইয়াত বহুত দূৰৰ পৰা এতিয়া গৈছে বুলি পেলাই ট্ৰেইন খুলিছে, গৈছে বুলি পেলাই বহুত দূৰৰ পৰা মানুহবোৰ আহিছে, আহি পেলাই ইয়াত ইমানে অসুবিধাত পৰিছে ক'ব নালাগে। মই কৈছোঁ বাৰে কৈছোঁ, শুনক আপোনালোকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব, আপোনাৰ কাৰণে নহ'লে আপোনাৰ ফেমিলিৰ কাৰণে নহ'লে বেলেগৰ কাৰণে যোন আছে কৈছোঁ ক'ব কথাটো যে ইয়াত চাওক। মই প্ৰথম আকৌ এবাৰ কৈছোঁ, শুনক ভালকৈ মন দি পেলাই শুনক। মই কথা ইমান স্পষ্টকৈ ক'ব নাজানো, কিন্তু অলপ বুজিবলৈ চেষ্টা কৰক। কিন্তু মোৰ কথাখিনি মই লাইভ ভিডিঅ' আহিম বুলি ভাবিছিলোঁ, কৈছোঁ লাইভ ভিডিঅ' মানে মানুহখিনি দেখাম, সিহঁতৰ লগত অলপ কথা পাতিম বুলি ভাবিছিলোঁ। কিন্তু মোৰ সময়, মই ডিউটিত আছোঁ, যিহেতু চাওক গাড়ীৰ ভিতৰৰ পৰা মই ভিডিঅ'টো বনাইছোঁ, মই অফিচত আছোঁ, কাৰণ মোৰ ইয়াতো ডিউটি চলি আছে। তো মই তেনেকুৱাকৈ তাত সময় দিলেও নহয়, কাৰণ মানুহ বহুত আছে। কিন্তু মোৰ নিজৰ কাৰণেও ভয় হ'লেও মই কথা পাতিছোঁ সিহঁতৰ লগত। সিহঁতক কৈ থৈ আহিলোঁ কি পুলিচ থানালৈ যাবলৈ, আৰু সিহঁতকো কোনোবা এজন পুলিচে আহি পেলাই কৈছে পুলিচ থানাত। আৰু কিন্তু কালি আহিলে সিহঁতে ভেলুৰৰ পৰা, ভেলুৰ বুলি কয়, ভেলুৰ ডিষ্ট্ৰিক্টটো কি নাজানো বাৰু, যিয়ে নহওক ভেলুৰ পৰা আহি পেলাই ভেলুৰ পৰা আহি পেলাই ইয়াত চেন্নাইত পালেহি। কেনেকৈ আহিলে কি আহিলে মই সিমানবোৰ সোধাও নাই। ফোন নম্বৰ আছে, যদি কোনোবাই সুধিব তেজপুৰৰ হয় মানুহজন, মই মানুহজনৰ নাম্বাৰ দিব পাৰিম, কাৰণ নাম চাম সৈতে নকওঁ বাৰু, মই তাক সোধাও নাই। মই ভিডিঅ' ক্লিপ খুজিছিলোঁ, কিন্তু কিবা অসুবিধা চাগে, অলপ বিজি আছে, ইফাল ঘূৰি ফুৰিছে, আকৌ টেনশ্যন। আকৌ এবাৰ গ'লোঁ, মই সুধিলোগৈ, ফোনতো সুধিছোঁ, মানে ভিডিঅ' অলপ যদি দিয়ে মই দেখাই দিলোঁ হ'লে আপোনালোকৰ, তেনেকৈ বুলি পেলাই। তেজপুৰৰ মানুহখিনি আছে কমচে কম 27 জন মান, মোক 17 জন বুলি কৈছিলে। মই পিছত যেতিয়া আকৌ গৈছোঁ তেতিয়া আকৌ 27 জন দেখিছোঁ। প্ৰথমতে অকণমান কম দেখিছিলোঁ, এতিয়া মানে মেইন ৰাস্তাৰ কাষত থাকিব নাই দিয়া পুলিচে। আকৌ যোনখিনি এতিয়া বালাজী ডেণ্টেল কলেজ, মই কৈছোঁৱে আছাম ভৱন ওচৰত, আৰু মোৰ বালাজী ডেণ্টেল কলেজ যোনটো আছে সেইটো ওচৰতে হয়। ইয়াত মানুহ এইখিনি মই ৰাতিপুৱা যাওঁতে লাইন পতাই থৈছে, কিবা চেক কৰি আছে, সেইবোৰ চবেই জানে। ইয়াত থকা মানুহকো কৈছোঁ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু ইয়ালৈ আহিব নক'ব। 30 তাৰিখৰ পৰা চাওক, 30 তাৰিখ 31 তাৰিখলৈকে ইয়াত মানে এইটো দি থৈছে, লকডাউন দি থৈছে চেন্নাইত। মানে মানুহ হ'লেও তথাপিতো চলি আছে, কিন্তু নৰ্মেল হ'ব। অসুবিধাটো চবৰে হয়, আমাৰ এতিয়াতো চেন্নাইতো 2 নম্বৰত পৰিলেহি হয় নাই। সেইকাৰণে চবৰে ফেমিলি আছে, সকলোৱে পুলিচ ডক্তৰ হওক যিয়ে নহওক, সেইবোৰ কাৰণে অলপ বুজি পাব আপোনালোকে। পুলিচেও চব কৰোঁ বুলি ক'লে নোৱাৰে, গভৰ্ণমেণ্টৰ পৰাও পাৰ্মিশ্যন পাব লাগিব। কিছুমান কৰোঁ বুলি ক'লে, পুলিচেতো কৰোঁ বুলি ক'লে কৰিব নোৱাৰে। কিছুমান ভাল পুলিচো আছে, কিছুমান বেয়া পুলিচো আছে, এনেকৈ কৰি দিয়ে, গম পাইছেনে? আপোনালোকক আমি মাতিছোঁ নি, মোক কেইবাবাৰো কৈছে, আৰু একেজনকো কৈছে আমি মাতিছিলোঁ নেকি তহঁতক, তেনেকৈ কৈছে। সেইবোৰতো হৈ থাকে বাৰু, সেইবোৰ ক'বলৈ নাযাওঁ। কিন্তু ইয়ালৈ নাহিব, চেন্নাইলৈ নাহিব। য'ত ৰুমত আছে, যেনেকৈ আছে অকণমান কষ্ট কৰি থাকক। কিন্তু আপোনালোকে চাওক, এতিয়া ইয়াত হাগিবলৈ মুতিবলৈ জেগা নাপাব, ঠিক আছে? ৰাস্তাত আহিব যে হাগিবলৈ মুতিবলৈ জেগা নাপাব, কৈ দিছোঁ, শুনি লওক ভালকৈ, কথাটো শুনি লওক। ইয়াত যদি আহে নহয়, খোৱা বোৱা অসুবিধা হ'ব, ৰাতি শুবলৈ অসুবিধা হ'ব, ক'ৰবাত শুব নাপাব, ইটো জেগাত থাকিব, সেইটো জেগাৰ পৰা খেদায়। আকৌ যদি আপোনালোকে কয় কি এইটো কোনোবা এটা জেগাত যাবলৈ মানুহ সোমাব দিছে বুলি কয়, তাত যদি যায় আকৌ তাৰপৰা খেদায়।
পুলিচ থানালৈ যা বুলি ক'ব, আকৌ পুলিচ থানালৈ যদি যায় তাৰ পৰাও খেদাব। ক'ত যাব মানুহবোৰ? যদি ৰাতি হৈ যায় তেতিয়া কালি অহা মানুহখিনি এতিয়ালৈকে যাব পৰা নাই, চব ইফালে ঘূৰি ফুৰিছে সিফালে ঘূৰি ফুৰিছে। এতিয়া পুলিচ থানালৈ লাষ্টত যাব কৈছে কি, পুলিচ থানালৈ গৈ কি হয় সিহঁতেও নাজানে। আকৌ কৈছে কি ৰুমত যাব নিদিয়ে। ইয়াৰ পৰা ভেলুৰলৈ 180 কিলোমিটাৰ, 180 কিলোমিটাৰ দূৰ হয়। তো এনেকুৱাকৈ বহুত মানুহ এতিয়াও আহি আছে। প্লিজ 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 ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মই কৈছোঁ বাৰে বাৰে কৈছোঁ এইবোৰ কথা শুনি লওক। ইমান মই ভিডিঅ' বনাই আছোঁ কিন্তু কাম নাই দিয়া বাৰু। বহুতে হয়তো কথাটো এতিয়াও গম পোৱা নাই। আৰু ঘৰৰ পৰা হ'লেও যোনে মোৰ ভিডিঅ'টো চাইছে কৈছোঁ বাৰে বাৰে কৈছোঁ থাকিব কওক। বহুত অসুবিধাত পৰিছে আপোনালোকে, নিজে এনেকুৱা এটা হ'লে গম পাব। বেলেগ কৰি পেলাইতো একো সহায় কৰিব নোৱাৰা হয় নাই। আপোনালোকে ইমান দূৰৰ পৰা সহায় কৰিব নোৱাৰে, য'ত আছে যেনেকৈ আছে। কিন্তু এইটোতো ভিডিঅ'টো শ্বেয়াৰ কৰি পেলাইতো সহায় কৰিব পাৰে। বাৰে বাৰে কৈছোঁ দেই, প্লিজ প্লিজ ইয়াত নাহিব। মইতো একো কৰিব নোৱাৰো হয় নাই। মই অকল এইটো মই কিছুমান সহায় কৰিব পাৰোঁ। মোৰ যিখিনি সমৰ্থ হয় মই এইখিনি সহায় কৰি আছোঁ। আৰু মই ইয়াত পুলিচৰ লগত বা মই গভৰ্ণমেণ্টৰ মানুহ নহয়, পুলিচৰ লগত গৈ পেলাই মই কথা পাতিবগৈ নোৱাৰোঁ, মোক গালি দিয়ে। মই কিছুমান মানুহ আছে মই ৰিকুৱেষ্ট কৰি পেলাই সুধিছোঁ, আৰু তামিল মানুহ লৈ পেলাই সুধিছোঁ। আৰু মই য'ত কাম কৰোঁ তাৰ মালিকনীক মই সুধিছোঁ মানে কি কৰিলে ভাল হ'ব সিহঁতৰ কথা। সিহঁতে কৈছে কি ৰুমত গুচি যাব, নহ'লে কাৰোবাত কাম কৰিব আকৌ, তেনেকৈ কৈছে। সেইকাৰণে কৈছোঁ যিখিনি মানুহ আছে অকণমান কষ্টকৈ ধৈৰ্য দি পেলাই থাকক। 1 তাৰিখৰ পৰা অন্ততঃ অলপ শ্ল'কৈ মানে খুলিব বুলি কৈছে ট্ৰেইন চেইন এইবোৰ। যদি যিমানখিনি পাৰে যিখিনি ছেফটি কৰি পেলাই মানে চলিব, ট্ৰেইন হওক মানে প্লেন হওক যিয়ে নহওক, সেইখিনি অলপ অহা যোৱাটো লেনদেন থাকিব। তেতিয়াহে মানে চবৰে সুবিধা হ'ব, সকলোৰে ভাল হ'ব। প্লিজ 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 ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকে মানৱতাৰ খাতিৰত, প্লিজ দেই। সকলোকে কৈছোঁ বহুত 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 অসুবিধা হৈছে। যদি কোনোবাই মোক কণ্টেক্ট কৰিব বিচাৰে ইয়াত মেছেজ কৰি পেলাই হ'লেও যদি সুধিব পাৰে বা কমেণ্টত হ'লেও সুধিব পাৰে, কিবা যদি প্ৰুফ বিচাৰে মোক, মই ডাইৰেক্ট প্ৰুফ দিম আপোনালোকক। মই মোৰ নিজৰ কাৰণে কোৱা নাই, চাওক মোৰ নিচিনা কিমান মানুহ আছে ইয়াত বাহিৰত, তেওঁলোকৰ কাৰণে কৈছোঁ। মাইকী মানুহ আছে, লেট্ৰিন কৰিবলৈ সুবিধা নাই, পেচাব কৰিবলৈ সুবিধা নাই, এতিয়া ক'ত কৰিব, ৰাস্তাত আছে। মই নিজকে মই কি কৰোঁ উপায় নাই পোৱা, গম পাইছে না। সেইকাৰণে বাৰে বাৰে ভিডিঅ' বনাই আছোঁ। মই বাকী কামত লগাই নাই তেনেকুৱাকৈ। মোৰ ইমানেই চিন্তা হৈছে কেতিয়াবা ৰাতি শুব নোৱাৰোঁ, ইমান বেয়া লাগে। বেয়াটো লাগে মানুহ যেতিয়া হয় না, ইমানখিনি বুজা মোৰ শক্তি আছে। মই কিন্তু কথা অলপ বেছি ক'ব পাৰোঁ, কিন্তু মই বহুত বহুত দুখ কৰোঁ। আৰু মোৰ কৈছোঁ নাই মই মানুহ, বেলেগ একো নহয়। আৰু আপোনালোকেও মানুহ অকণমান কমচে কম ঘৰৰ মানুহ যদি এতিয়াও যদি মানে ক'ৰবাত আছে মানুহবোৰ অলপ ছেফটিত ভালকৈ থাকিব কওক। মানে যিখিনি ছেফটিত থাকিব লাগে মানুহজন সেইখিনি থাকিব কওক। ঘৰত গ'লে কি নালাগিব, ৰাস্তা পদূলিয়ে লাগি যাব, ট্ৰেইনত লাগি যাব, সেইটো এটা ভয়। সেইকাৰণে অলপ দিন ঠাণ্ডা হ'ব দিয়ক, নৰ্মেল হ'ব দিয়ক। ঘৰলৈ মাতিব যাব, আৰু যিখিনি আছে সেইখিনিও যাব, বা যিখিনিয়ে মাতিব লাগে সেইখিনিও মাতিব। সুবিধা অসুবিধা চবৰে আছে, সকলোৱে হৈছে, কিন্তু কিছুমানে জানি বুজি কৰিছে, কিছুমানে নজনাকৈ কৰিছে। মোকো কণ্টেক্ট কৰিব পাৰে, বাৰে বাৰে কৈছোঁ। মোক ফোন নম্বৰ মই দিম যদি মোক কোনোবাই খোজে, আৰু দিয়ে আছোঁ, তেনেকৈ কথা পাতিয়ে আছোঁ। মই যিখিনি মানুহক সহায় কৰিব লাগে সহায় কৰি আছোঁ। কিন্তু মোৰ বহুত 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 বেয়া লাগিছে। সেইকাৰণে আপোনালোকক কৈছোঁ, মই ইমান কথা ক'ব নাজানো, যিখিনি মোৰ ফালৰ পৰা জানো মই সেইখিনিয়ে কৈছোঁ। তো শ্বেয়াৰ কৰিব বুলি আকৌ এবাৰ কৈ থ'লোঁ দেই, জনাই দিব। মই কচম কৈছোঁ, আৰু দুখ হ'বলৈ নাই। কিন্তু যদি ইয়ালৈ গুচি আহে নহয় পটককৈ একো এটা নকৰাকৈ ফৰ্ম ফিল আপ কৰিব কৈছে চৰকাৰে, ইফাল সুবিধা কৰি দিছে। যিখিনি সুবিধা কৰি দিছে সেইখিনি সুবিধা লওক। কিন্তু এদিন দুদিনকৈ আজি 2-3 মাহ হৈ গ'ল, সেইটো হয়। সেইটো আপোনালোকেও চিন্তা কৰিব লাগে যে পুলিচৰ কি সুবিধা হৈছে, গভৰ্ণমেণ্টৰ কি সুবিধা হৈছে, কি অসুবিধা হৈছে। কাৰণ মানুহ ইমানেই আছে নহয়, হাজাৰ হাজাৰ লাখ লাখ মানুহ আছে বাহিৰত। ইমানখিনি একেলগে থ'ব নোৱাৰে। যিকোনো জেগাতে হওক, তিনিচুকীয়া ডিষ্ট্ৰিক্ট হওক, শিৱসাগৰ হওক, মাঘেৰিটা হওক, বা য'তেই নহওক, অসমৰ যোনটো ডিষ্ট্ৰিক্টতে নহওক, বহুত মানুহ বাহিৰত আছেহি। নগাঁও হওক, তেনেকুৱাকৈ বহুত মানুহ আছে, থ'বলৈ বহুত অসুবিধা। সেইকাৰণে চৰকাৰে লাহে লাহে সুবিধা কৰি আছে। কিন্তু এনেকুৱা উৎপাত কৰি পেলাই কাকো অশান্তি নকৰিব, নিজেও অশান্তিত নপৰিব। সেইটোৱে কথা ক'বলৈ মই মানে গৈছিলোঁ, কৈছোঁ নাই মই লাইভ ভিডিঅ' কৰিবলৈ মানে আপোনালোকক দেখাওঁ বুলি কৈছোঁ। মই ইমান কথা ক'ব নাজানো ন, সেইকাৰণে লাইভ ভিডিঅ' নকৰোঁ বুলি পেলাই সিহঁতক কথাবোৰ অলপ বুজাই পেলাই ক'লোঁ, আৰু মই গুচি আহিলোঁ। কিন্তু মোৰ বেয়া লগাৰ কাৰণে বহুতে নাই জনা, সিহঁতো তেনেকুৱাকৈ নজনাকৈ গুচি আহিলে। সেইকাৰণে কৈছোঁ অলপ গুৰুত্ব দি কথাটো লওক, সকলোৱে ল'ব প্লিজ।
এতিয়া হোটেলৰ বাহিৰত মেনেজাৰজন বহি থাকিব 601 নম্বৰ ৰুমত কোনোবা এজন কোভিড পেচেণ্ট ওলাব এতিয়া মেনেজাৰ ৰিসেপশন ভাত বনোৱা মানুহ সবকে মই কোৱাৰেণ্টাইন কৰিম এটো কাৰ উৰ্বৰ মস্তিষ্কৰ পৰা এই বস্তুটো ওলাইছে একো আগো এটোতো বহুত ডাঙৰ সাইন্টিফিক ব্ৰেইন হ'ব যোনে আপোনাক এই প্ৰশ্নবিলাক কৰিব শিকাই পঠাইছে বহুত ডাঙৰ সাইন্টিফিক ব্ৰেইনৰ উত্তৰ হ'ব মই ঢুকি নাপাওঁ আজি তাজ বিমানটাত যদি 601 নম্বৰ ৰুমত কোনোবা এজন কোভিড পেচেণ্ট ওলাই ধৰি ললো তাৰ কাৰণে হোটেলৰ কাম কৰা মানুহজনক আমি যদি কোৱাৰেণ্টাইন কৰিব লাগে তো মোৰ লগত আপুনি কথা পতাৰ কাৰণে আপুনি ৰাস্তা দি খোজকাঢ়ি যোৱাৰ কাৰণে আপোনালোককতো প্ৰথম কোৱাৰেণ্টাইন কৰিব আপোনালোক মেডিকেলত গৈ আছে তে সাংবাদিকসকলক কিয় কোৱাৰেণ্টাইন কৰা হোৱা নাই আপোনালোকতো সবতে যায় উত্তৰটো বুজিলে তো গতিকে আপোনাৰ প্ৰশ্নটো মই এই ধৰণে ধৰিছো যে এইটো প্ৰশ্ন ভাল প্ৰশ্ন নহয় এই প্ৰশ্নটোৱে অসমৰ কোভিড বিৰোধী আন্দোলনটো দুৰ্বল কৰিব আৰু এই প্ৰশ্নটোৱে এনেকুৱা কৰিব যদি মই হোটেলত কোৱাৰেণ্টাইন কৰিব নোৱাৰো কালিৰ পৰা ব্যক্তিগত মানুহৰ ঘৰত কোৱাৰেণ্টাইন কৰিব লাগিব মানুহবোৰ আহিলে গতিকে উদ্দেশ্যটো কি আপোনাৰ প্ৰশ্নটো সোধাৰ প্ৰথম কথা আপুনি কোন চেনেলৰ কওকচোন তো প্ৰথম কথা আপোনালোকৰ চেনেলটো মই লৈ ল'ব লাগিব কোৱাৰেণ্টাইন চেণ্টাৰ কৰি যদি চেনেল মই যদি আপোনালোকে হোটেল ইউজ কৰাই দিয়ে যদি হোটেলতো মোক মানুহ ৰাখিব নিদিয়ে কলেজত গ'লে গৈ কলেজত কিয় ৰাখিছে হোটেলত গ'লে যদি কয় হোটেলত কিয় ৰাখিছে তেতিয়া আপোনালোকৰ চেনেলত লৈ যাব লাগিব মানুহ ডিল কৰা মানুহকেইজনক যি কৰিব লাগে আমি কৰি আছো নহয় ডিল কৰা মানুহক কি কৰিব লাগে আপোনালোকে মোৰ লগত এদিন হোটেলত বলক কোনেওতো ডিল নকৰে তেওঁলোক নিজে নিজে লিফটত যায় নিজে ৰুমত সোমায় বাহিৰত খোৱা বস্তু থাকে তলৰ পৰা ফোন কৰি দিয়ে নিজে দৰ্জা খুলে নিজে খোৱা বস্তু লৈ যায় কোনেওতো ডিল নকৰে হয় নহয় গোটেই কথাটো হ'ল যে ৰাতিপুৱাৰ পৰা মই এই প্ৰশ্নটো দেখি আছো এই প্ৰশ্নটোৰ উদ্দেশ্যটো কি যে তাৰমানে হোটেলত আমি মানুহ ৰাখিব নালাগে নহলে হোটেল শব্দটো কৈ আপোনালোকে এনেকুৱা কৰি দিব যাতে তাতে মানুহ গলে এটা খেলিমেলি হয় যদি খেলিমেলি ধৰণৰ প্ৰশ্নবিলাক আপোনালোকে কৰা আৰম্ভ কৰে আমি গোটেই গুৱাহাটীত কোভিড হিচৰিত হৈ যাব এতিয়ালৈকে ভগৱানৰ আশীৰ্বাদত আমি ভালে কুশলে কামখিনি কৰি আছো আপোনালোকে আশীৰ্বাদ কৰক আৰু প্ৰথম যদি কাবাক কোৱাৰেণ্টাইন কৰিব লাগে আপোনালোকে যি ধৰণে সাংবাদিকবিলাক হস্পিটেলবিলাকত ঘূৰি ফুৰে সোশ্যাল ডিষ্টেন্স নমনাকৈ প্ৰথমতে আপোনালোককে কৰিব লাগে কোৱাৰেণ্টাইন যদি সঁচাকৈ কোৱাৰেণ্টাইনটো যদি আপোনালোকে ইমান ডাঙৰ প্ৰশ্ন সোধে হোটেলৰ কৰ্মচাৰীজনে প্ৰথম মোক সুধিব আমাক যে কোৱাৰেণ্টাইন কৰিব খুজিছে জাৰ্নেলিষ্টসকলক কিয় কোৱাৰেণ্টাইন কৰা নাই তেওঁলোকতো আমাৰ ইয়াত ঘপঘপাই সোমাই যায় এই মাত্ৰটো মই মেডিকেলত লগ পাই আহিলো একদম ভিতৰলৈকে সোমাই যায় অন্য স্থান কাল পাত্ৰ সকলো চাই এখন এডুকেশ্যন ডিপাৰ্টমেণ্টৰ মিটিং এটা মইতো হস্পিটেলত লগ পাই আহিছো আপোনালোকৰ সাংবাদিকক আছো নে নাই আৰু আপোনালোকে মোক জানে যে মই সেইবিলাকত প্ৰভোকেটিভো নহওঁ আৰু এইবিলাকৰ পৰা মই ভয়ো নাখাওঁ হয় নহয় মই ভয়টো নাখাওঁ নহয় সেইকাৰণে মোক ভয়টো খুৱাব যত্ন নকৰিব হা অনুগ্ৰহ কৰি মই ৰিকুৱেষ্ট কৰি কৈছো মোক কেতিয়াও ভয়টো খুৱাবৰ কাৰণে যত্ন নকৰিব হা আজি 70 দিন মোৰ টোপনি যোৱা নাই গতিকে মই জানো কি ক'বলৈ কিয় ইয়াত আনিছে প্ৰশ্নটো আপোনালোকক ইয়াতে আজি ইউনিচেফৰ মানুহ আহিছে তেখেত আহিছে আমি ল'ৰা ছোৱালী শিশুসকলৰ কল্যাণৰ কাৰণে আহিছো 3 দিনৰ মূৰে মূৰেতো মই সদায় প্ৰেছ কনফাৰেন্স কৰো এতিয়া মই সঁচাকৈ অভিশপ্ত নেকি 2020 জীৱকুলৰ বাবে আন এক বৃহৎ প্ৰত্যাহ্বান কোনো দেশ অথবা ৰাজ্যত নহয় এইবাৰ লকডাউন সূৰ্যত বৈজ্ঞানিক ভাষাত ইয়াক সোলাৰ মিনিমাম বুলি কোৱা হয় সোলাৰ মিনিমামৰ ফলত জীৱকুলত পৰিব কুপ্ৰভাৱ
ইয়াৰ ফলত পৃথিৱীত খৰাং, অতিপাত ঠাণ্ডা, ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে। পৃথিৱীৰ জলবায়ুৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিব ছ'লাৰ মিনিমামৰ ফলতেই। পৃথিৱীৰ উপৰিভাগৰ বাতাবৰণৰ ইলেক্ট্ৰকেমিষ্ট্ৰি প্ৰভাৱিত কৰিব। ছ'লাৰ মিনিমামৰ ফলতেই সূৰ্যৰ কলংকসমূহো হ্ৰাস পাব। ইয়াৰ ফলত 1790 পৰা 1830ৰ ভিতৰত সংঘটিত ডাল্টন মিনিমামৰ দৰে ঘটনা সংঘটিত হ'ব পাৰে, যাৰ ফলত অত্যাধিক ঠাণ্ডা, শস্যত ক্ষতি, বহু নদীৰ পানী গোট মাৰি বৰফ হৈ পৰা, ভিন্ন প্ৰান্তত ভূমিকম্প, খৰাং আদিৰ দৰে পৰিঘটনা হ'ব পাৰে। সেই সময়ত খাদ্যৰ সংকটতো ভুগিছিল সমগ্ৰ বিশ্ব। 1815 চনত সবাতোকৈ অধিক আগ্নেয়গিৰি উদগিৰণ হৈছিল। ইণ্ডোনেছিয়াত বহু লোকৰো মৃত্যু হৈছিল। নাছাই সদৰি কৰা মতে এইবাৰ ছ'লাৰ মিনিমামে পূৰ্বতকৈ অধিক প্ৰভাৱিত কৰিব বিশ্বত। সেয়েহে বায়ুমণ্ডলত যথেষ্ট প্ৰভাৱ পৰিব। 19 মেত নাছাই প্ৰকাশ কৰা মতে বৰ্তমানলৈকে সূৰ্যৰ কোনো পৰিৱৰ্তন পৰিলক্ষিত হোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট, ND24। ND24